Good morning everyone. Welcome to my channel Priyanka's Power of Me Vlog. আজি মই উপস্থিত আছো মাছখোৱাৰ অন্তৰ্গত হাপতিয়া অঞ্চলত আৰু এই অঞ্চলৰে কিছুমান দৃশ্য মই আজি আপোনালোকক দেখাম। এতিয়া মই গৈ আছো হাপতিয়া হাইস্কুলৰ ওচৰলৈ। এইখন স্কুলতে আৰম্ভ হৈছিল মোৰ হাইস্কুলৰ এক বিশেষ যাত্ৰা, যিখন স্কুলে মোক দিছিল এক সঁচা অনুভৱ, প্ৰকৃততে নিজৰ মেধাৱী গুণসমূহ বাহিৰলৈ কিদৰে আমি উলিয়াই আনিব পাৰোঁ। তেনেহ'লে বলক মোৰ লগতে আপোনালোকেও চাই যাব বিভিন্ন পৰিৱেশবোৰ। স্কুলখনৰ ভিতৰ চাই মই আপোনালোকক গেটৰ বাহিৰৰ পৰা একাংশ দেখাইছোঁ আৰু ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিম। আৰু এয়া এতিয়া মই স্কুলৰ ভিতৰত আছোঁ। যিহেতু স্কুলৰ ভিতৰ চোৱা দেখাবৰ কাৰণে মই বহুত দিনৰ পাছত আহিছোঁ। বহুত বস্তু ইয়াত চেঞ্জ হৈ গৈছে, তথাপি যিমান দূৰ দেখাবলৈ যত্ন কৰিম। এয়া মই গৈ আছোঁ ক্লাছৰুমৰ ওচৰলৈ গৈছোঁ, তাৰ লগতে আপোনালোকক দেখাইছোঁ বিভিন্ন পৰিৱেশ। এইখন স্কুলতে আচলতে আৰম্ভ হৈছিল মোৰ শিক্ষাৰ এক আৰু অনুভৱৰ এক বিশেষ যাত্ৰা। এইডোখৰতে শ্বহীদ বেদী। এতিয়া ফুলবোৰ বেছি ধুনীয়া কৰিলে। আমি পঢ়াৰ দিনত ইয়াত বিশেষ ফুল নাছিল বাৰু, এইদৰে বিভিন্ন ফুল ইয়াত ৰুইছে। আৰু ইফালে চাইকেল ধোৱাৰ যিটো ষ্টেণ্ড, আৰু এইটো আমাৰ 9, 10, 8ৰ ক্লাছৰুমবোৰ এইদৰে আছে। আৰু এইফালে এইধৰণে স্কুলৰ ৰুমবোৰ আচলতে আমাৰ আছিল শৈক্ষিক জীৱনৰ এক আধাৰশিলা স্বৰূপ আছিল। ইয়াৰ পৰাই নিজকে গঢ় দিবলৈ যত্ন কৰিছিলোঁ। ইয়াত এতিয়া সকলোবোৰ সুবিধা উপলব্ধ হৈ পৰিছে। ডাষ্টবিনৰ ব্যৱস্থা কৰা হৈছে, চাফ চিকুণতা বিশেষভাৱে পৰিলক্ষিত হৈছে স্কুলখনত। আৰু এসময়ত আমি পঢ়ি যোৱা স্কুলখনৰ এনেকুৱা পৰিৱেশ আচলতে খুব আনন্দ দিছে আৰু ভাল লাগিছে। ইয়াৰ পৰাই নিশ্চয় আৰম্ভ হৈছে মোৰ দৰে আন বহুজনৰ শৈক্ষিক যাত্ৰা। এইটো অফিচ ৰুম, ইয়াতে মোৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল এতিয়াও মোৰ দৰে বহু আগ্ৰহী ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰি আহিছে। আৰু এতিয়া স্কুলৰ পৰা মই ওলালোঁ। হাপতিয়া হাইস্কুলৰ ওচৰতে আছে এখন হাপতিয়া বিল। বিলখনৰ দলঙত মই এতিয়া আছোঁ। আৰু এই বিলখনত মাছ যথেষ্ট পোৱা যায়। দাঁতিকাষৰীয়া বিভিন্ন অঞ্চলৰ লোকে এই বিলৰে মাছ আচলতে খায় আৰু আত্মীয় স্বজনকো বেছি মাছ ওলাইছে। আপোনালোকে হয়তো অলপকৈ ধৰিব পাৰিছে, পানীত অলপ সৰু সৰু ফুট নিচিনা হৈ আছে। আৰু ইয়াতে বিভিন্ন মাছ আচলতে পাওঁ। এনেকৈ গছৰ পাতৰ মাজেৰে পানীৰ এক দৃশ্য, আৰু এইফালে আকাশখন সুন্দৰকৈ দেখা গৈছে। দলংখন যথেষ্ট দীঘল হয় আৰু দলঙৰ ওপৰৰ পৰা মাছ মৰা দৃশ্যবোৰ আমি সুন্দৰকৈ উপভোগ কৰিব পাৰোঁ। যিমান দূৰ পাৰিছোঁ মই আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ চৌপাশৰ এক মনোৰম পৰিৱেশ। স্কুলখন সকলোবোৰৰ লগতে জড়িত হৈ আছে মোৰ বহুতো স্মৃতি, বহুতো নষ্টালজিয়া। এইদৰে নাৱেৰে মানুহে মাছ ধৰিছে। দাঁতিকাষৰীয়া মোৰ চিনাকি অচিনাকি বহুজনকে আজি মই দেখিবলৈ পাইছোঁ। আচলতে সেই দিনবোৰ যেন ঘূৰি আহিছে মোৰ কাৰণে, যিবোৰ দিনত এনেকৈ বিলত মাছ মৰা চাইছিলোঁ। মোৰ আত্মীয় স্বজনে মাছ মাৰিবলৈ আহিছিল, মই লগত চাবলৈ আহিছিলোঁ। স্কুলখনলৈ আহিছিলোঁ। মোৰ শিক্ষাগুৰুসকলক যদিও আজি লগ কৰাৰ সৌভাগ্য মোৰ নহ'ল, যিহেতু মই সোনকালেই আহিছিলোঁ স্কুলখনলৈ, তথাপিও এই পৰিৱেশে মোক অত্যন্ত আনন্দ দিছে। আৰু স্কুলখনৰ দাঁতিকাষতে এডোখৰ আছে চাহৰ বাগান আছে। চাহৰ বাগানৰ সেউজ পৰিৱেশে স্কুলখনৰ এক অনন্য মাত্ৰা দিছে। এনেকৈ বাগান আৰু বিভিন্ন ধৰণৰ সৰু ডাঙৰ গছ, তাৰ লগতে কি সুন্দৰ ৰাস্তা। আমি থাকোঁতে যদিও ৰাস্তা আৰু দলঙৰ বিশেষ উন্নতি হোৱা নাছিল, কিন্তু এতিয়া এক সুন্দৰ ৰাস্তা। আমি খোজকাঢ়িয়ে অহা যোৱা কৰিছিলোঁ স্কুললৈ। আৰু এতিয়া ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় চাইকেল বা অন্য ধৰণে যাত্ৰা কৰে স্কুলৰ কাৰণে, কিন্তু এনেকৈ সেউজীয়া পৰিৱেশৰ মাজেৰে পদপথেৰে স্কুললৈ যোৱাৰ আনন্দই আচলতে সুকীয়া আছিল। আৰু শেষত পুনৰবাৰ হাপতিয়া বিলৰ অন্য একাংশ এনেকৈ মাছ ধৰিবৰ কাৰণে কেনেকৈ ভেটা দিয়া হয়। আৰু মই বেলেগ এখন দলঙৰ পৰা আপোনালোকক দেখাইছোঁ। এইফালে গৈ মই পামগৈ মোৰ মামা ঘৰ থাকি মই পঢ়া শুনা কৰিছিলোঁ। তেনেহ'লে প্ৰিয় দৰ্শক, আপোনালোকে মোৰ লগতে ভিডিঅ'বোৰ চালে আৰু ভিডিঅ'বোৰ নিশ্চয় চাই ভালেই পালে। এক নষ্টালজিয়াৰ মাজত আচলতে ভিডিঅ'টো মই বনাইছিলোঁ। ইয়াতে মোৰ শিক্ষাগুৰুসকলৰ দুআষাৰ দিব পৰা হ'লে মোৰ বেছি ভাল লাগিল হয়। পৰৱৰ্তী মই মোৰ শিক্ষাগুৰুসকলৰ মন্তব্যৰ সৈতে পুনৰ আপোনালোকৰ ওচৰত মই অন্য এটা সুন্দৰ ভিডিঅ' আগবঢ়াম। তেতিয়ালৈকে চাই থাকিব মোৰ এই চেনেল প্ৰিয়ংকাজ বাৱনী ব্লগ। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু